মোৰ এটো অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আমাৰ ফুলখিনি দেখাম আৰু বেলেগ বস্তু দেখাম, আপোনালোকে চাই থাকিব। এইটো আমাৰ জলকীয়া জোপা বহুত লাগিছে জলকীয়া, মায়ে ছিগি থৈছে যে জলকীয়া বহুত হৈছে, এইটিও হৈছে। এইটো আমাৰ কচু গছ। এতিয়া আহকচোন আমাৰ ফুলখিনি দেখাও। এইজোপা হৈছে ৰঙাৰ ফুলজোপা, ভাল লাগিছেনে? আৰু এইজোপা চাওক য়েল্লো। এইজোপা ফুলৰ নাম হৈছে বাসন্তী ফুল। কেনেকুৱা লাগিছে আপোনালোকক? বহুত ফুলিছে চাওক। এই ওচৰতে ক'লা তুলসীজোপা কি মস্তি লাগিছে ন? এয়া চাওক আমাৰ নাৰ্জী ফুলখিনি বিভিন্ন ৰঙৰ আছে। এইটো য়েল্লো কালাৰৰ দেখিছেনে? আৰু এইটো অৰেঞ্জ কালাৰৰ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এইটো চাওক, এইটো জাতৰো আছে। এয়া চাওকচোন ঠাণ্ডা দিনত নাৰ্জী ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে, দেখিয়ে কি মন ভাল লাগি যায়। আপোনালোকৰ ভাল লাগিছেনে দেখি? মোৰ কিন্তু বহুত ভাল লাগিছে। এইজোপা বস্তা ফুল চাওকচোন ইমান ধুনীয়া লাগিছে। নামটো হৈছে বস্তা আৰু দেখাটো ধুনীয়া লাগে ন? এইজোপা হ'ল নয়নতৰা, ফুলটো ভাল লাগিছেনে? ৰাস্তাৰ ওচৰত থাকোঁতে ধূলি পৰিছে। এয়া চাওকচোন আমাৰ পদূলিমুখৰ ৰাস্তাটো, ভাল লাগে ন পৰিৱেশটো? আমাৰ গাঁৱৰ ৰাস্তা। এয়া চাওকচোন আমাৰ বাবাহঁতে ব্ৰইলাৰ। আপোনালোকক লাগে যদি আহিব। বহুত ব্ৰইলাৰ বিক্ৰী কৰিব। আপোনালোকৰ লাগে যদি আহিব কিনিবলৈ। এয়া চাওকচোন ব্ৰইলাৰখিনি ইমানখিনি দেখিছেনে? এইকেইটা আমাৰ কুকুৰ। আমাৰ ঘৰত কুকুৰ আছে কাৰণে আমাৰ ঘৰত চোৰ ডকাইত আহিব নোৱাৰে। এইজোপা আমাৰ দুপৰটেঙা, বহুত ঔষধত লাগে দেই। আপোনালোকে ঔষধত খায়নে? পেটৰ বেমাৰটো ইয়াত দুপৰটেঙা খায়। এইজনী গছ আপোনালোকে চিনি পাইছেনে? চিনি পাইছে যদি কমেণ্ট বক্সত জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। ধন্যবাদ।